নমস্কাৰ বন্ধুসকল, মৌৰাজ 7 অইনেটি ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ এয়া গাহৰি মাংস। আৰু গাহৰি মাংসখিনি মই দুটা ষ্টাইলত বনাম। আৰু এখিনি অকণমান মই সৰু সৰুকৈ কাটি এয়া ঢেকীয়াৰ লগত ভাজিব লৈছোঁ। এয়া আমাৰ কেৰাহী গৰম হৈ আহিল, তেলো গৰম হৈ গ'ল। দি দিলোঁ পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। এয়া পিঁয়াজখিনি আমাৰ ৰঙা হৈ আহিল। ইয়াতে দি দিলোঁ আদা নহৰু অলপ থেতেলিয়াই লৈ, আৰু দি দিলোঁ লগতে এচামুচ হালধি। এতিয়া দি দিলোঁ মই এয়া সৰু সৰুকৈ কাটি লোৱা মাংস কেইটুকুৰা। সেইখিনি অলপ মই ভাজি ল'ম। এয়া দি দিছোঁ সোৱাদ অনুসৰি নিমখ। এয়া মই ইয়াত মছলাখিনি এনেকৈ উলিয়াই ল'লোঁ। আৰু ৰেড চিলি, মিট মছলা, কাশ্মীৰী চিলি আৰু অলপ জীৰা গুড়ি দি দিছোঁ। মাংসখিনি প্ৰায় মই 10 মিনিটমান এনেকৈ ফ্ৰাই কৰি ল'লোঁ। এয়া ইমান ধুনীয়াকৈ তেল ওলাই আহিছে। এতিয়া দি দিছোঁ এয়া ঢেকীয়া। এইফালে মোৰ গাহৰি আৰু ঢেকীয়া হৈ আহিছে। কেৰাহী আমাৰ গৰম হৈ আহিল। এয়া মই দি দিছোঁ অলপ তেল। গাহৰি মাংসত বেছি তেল নালাগে, সেইকাৰণে মই খুব কম পৰিমাণে তেলটো দি দিছোঁ। এয়া মাংস বনাবলৈ মই প্ৰথমে আলুখিনি ফ্ৰাই কৰি ল'ম। আৰু অলপ হালধি। আলুখিনি মই ৰঙাকৈ ফ্ৰাই কৰি ল'ম। এয়া আমাৰ গাহৰি মাংস আৰু ঢেকীয়া ৰেডি। এতিয়া মই এনেকৈ গেছটো অফ কৰি দিলোঁ। আৰু এইপিনে মই ভাজি আছোঁ, আলুখিনি ফ্ৰাই কৰি আছোঁ। আলু ফ্ৰাই কৰাও হৈয়ে গ'ল। এইখিনি মই কাঢ়ি ল'ম এতিয়া এখন প্লেটত। এইখিনি তেলতে মই দি দিম এতিয়া পিঁয়াজ। এটা ডাঙৰ পিঁয়াজ কাটি থৈছিলোঁ এনেকৈ। আমাৰ পিঁয়াজখিনি কালাৰটো আহি গ'ল। তাতে দি দিছোঁ মই এচামুচ হালধি।
আৰু ডাঙৰকৈ এচামুচ আদা নহৰু এনেকৈ থেতেলাই লোৱা। মই মছলাখিনি আগতীয়াকৈ দি দিওঁ। গেছটো মই একদম কমাই থৈছোঁ। মিট মছলা, কালাৰ চিলি আৰু জিৰা গুড়ি আৰু অলপ ৰেড চিলি পাউডাৰ। গেছটো পূৰা কমাই ৰাখিব, নহ'লে মছলাখিনি জ্বলি যোৱাৰ চান্স থাকে। আৰু দি দিছোঁ এটা সৰু সৰুকৈ কাটি লোৱা বিলাহী। আমাৰ চব বিলাহী আৰু মছলাখিনি ধুনীয়াকৈ এটা কালাৰ আহি গ'ল। এতিয়া ইয়াতে দি দিম মই মাংসখিনি। এতিয়া গেছৰ চিমটো অকণমান মই বঢ়াই দিওঁ। দি দিছোঁ সোৱাদ অনুসাৰে নিমখ। এতিয়া এইখিনি অকণমান এনেকৈ ঢাকি ৰাখিম। এনেকৈ প্ৰায় 5 মিনিটমান 40 মিনিটমান ভাজি ল'ব। মাংসৰ পৰা তেলবিলাক ওলাবলৈ ধৰিছে। এতিয়া মই ষ্টিমটো অকণমান কমাই দিম। আকৌ 5 মিনিটমান এনেকৈ ঢাকি ৰাখিম। এইফালে লৈ লৈছোঁ মই অকণমান গোটা গৰম মছলা, দালচেনি, ইলাচি, লং। এয়া আমাৰ মাংসখিনি প্ৰায় 10 মিনিটমান ভজাৰ পাছত এয়া ধুনীয়াকৈ তেল ওলাই আহিল। ইয়াতে দি দিছোঁ এতিয়া ফ্ৰাই কৰি লোৱা আলু কেইটুকুৰা। এনেকৈ আলুখিনি দি প্ৰায় 5 মিনিটমান ফ্ৰাই কৰি এতিয়া দি দিছোঁ অলপ গৰম পানী। ইয়াতে দি দিছোঁ অলপ মই গোটা গৰম মছলা অকণমান খুন্দি। আমাৰ মাংস ৰেডি। আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটি নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতি। আজিলৈ বাই বাই।